চেনেল মাই ব্লগছ আসামলৈ স্বাগতম জনাইছো। আশা কৰো সকলোৱে ভালে আছে। তো আজি আমি গৈ আছো গোৱালপাৰা যিটো পঞ্চৰত্ন ব্ৰিজ আছে তাৰ ওচৰতে এটা ৰিজৰ্ট হৈছে, তাত গৈ আছো। তো আপোনালোকক দেখাম গোৱালপাৰা ৰিজৰ্ট যিটো আছে তাত কেনেকুৱা সুবিধা, তাত কি আছে গোটেইখিনি দেখাম। তো আপোনালোকে পলম নকৰি আমাৰ ভিডিঅ'টো সম্পূৰ্ণটো চাই থাকক। বলক আমাৰ ভিডিঅ'টো আৰম্ভ। ফ্ৰেণ্ডসকল ফাইনেলি পাই গ'লোঁ ৰিজৰ্ট। বহুত মানুহ আহিছে চাগে আৰু ট'টলৈ আহিলে দুজন। এতিয়া আমি যাম ভিতৰত। এইটো ওপৰত লিখা আছে পঞ্চৰত্ন ৰিজৰ্ট স্বাগতম। তো বলা আমি ভিতৰলৈ সোমাই যাওঁ। সৌটো এটা অপেন ৰেষ্টুৰেণ্ট, তাৰ ওচৰত যাওঁ আহক। তাত যাই কিনে চাওঁ কেনেকুৱা তাত ভিউ। যাওঁ তাৰপিছত দেখাম কি আছে। আমাৰ আগতে যাই আছে, তাত বহিব কিবা বহা যাব, একো নহয়। নতুন বনাইছে। আমাৰ ইছলাম দা খেলি আছে। বহুতে ভাল লাগি আছে। আপোনালোকে আহিব, ইয়াত বহুত ভাল ভাল ইয়াত চাবলৈ বস্তু আছে। ফ্ৰেণ্ডসকল ইয়াতো লিখা আছে পঞ্চৰত্ন ৰিজৰ্ট। চাওক কেনেকুৱা ক্লিন ঠাইটো, পৰিৱেশটো দেখাত ভাল লাগি আছে। এইবিলাক হ'ল ঝাঁপি অসমৰ কালচাৰ। তো এইটো হ'ল মেনেজাৰ ৰুম। ইয়াতে আপুনি কেবিনত খাই কিনে ইয়াতে পইচাটো পে' কৰিব লাগে। তো এতিয়া আমি যাম পিছফালে যিটো কেবিন আছে, ৰিভাৰৰ ওপৰত যিটো কেবিন আছে তাত যাম। তাত যাই কিনে চাম, আপোনালোকক দেখাম তাত কেইটা কেবিন আছে। ইয়াৰ পৰা আপোনালোকে ভিন্দাছ চাব পাৰে ৰিভাৰৰ ওপৰত যিটো কেবিন আছে তাত যাই কিনে। তো আমি তাত যাওঁ আহা, কেবিনৰ ওচৰত যাই কিনে আপোনালোকক ভালকৈ দেখাই আছোঁ। ফ্ৰেণ্ডসকল এইবিলাক হ'ল কেবিন। তো এতিয়া কেবিনত নাযাওঁ, কিয়নো কেবিন এতিয়া এটাও খালী নাই, গোটেইবিলাক কেবিন বুকিং হৈ আছে। তো ব'লা এতিয়া আমি ৰিভাৰৰ ওচৰত যাওঁ, ব্ৰহ্মপুত্ৰৰ ওচৰত যাই কিনে কিবা আপোনালোকৰ ভিউখিনি দেখাই আছোঁ। তো ব'লা আমি ৰিভাৰৰ ওচৰলৈ যাওঁ। সেইটো দেখা পাই আছে নৰনাৰায়ণ সেতু, অৰ্থাৎ পঞ্চৰত্ন ব্ৰিজ এইটোৱে হয়। তো ইয়াৰ পৰা আপোনালোকে ভিন্দাছ চাব পাৰিব। মজা ঠাই এইটো, বহুতে ভাল লাগে। চাওক কেনেকুৱা কেবিনৰ পিছফালৰ পৰা ভিউ চাওক। এইটো হ'ল জালৰ পৰা মাছ মাৰি কিনে খাব পাৰিব। ইয়াত কেবিনত বহি কিনে বিন্দাছ ভিউখিনি চাব পাৰিব। চাওক কেনেকুৱা ভিউ, ক্লিন। দেখিলোঁ তো বহুত মানুহে খাই আছে কেবিনত, কিবা ভিউ দেখি আছে। তো ভাবিলোঁ আমিও কিবা যাওঁ কেবিনত। আজল দা, ইয়েছ, যাম না নাই?
যাম তো যাই আছোঁ আমি কেবিনত যাই আছোঁ এইটো কেবিনত যাওঁ এইটো কেবিন খালী আছে আৰু গোটেই কেবিনত মানুহ নম্বৰ 5 এইটো হ'ল কেবিন নম্বৰ 5 ইয়াত 7টা কেবিন আছে টোটাল তো আমি কেবিনত 5ত আহিলোঁ ইয়াত বহাৰ আগতে আপোনালোকক দেখাই আছোঁ ভিউটো কেনেকুৱা জলদা ভিউটো চাওঁ অলপ ইফালে 2টা কেবিন আছে আমি 5 নম্বৰ কেবিনত আহিছোঁ জলদা কেনেকুৱা ভাল লাগিছে বহুত ভাল ইফালে আৰু 4টা আছে আমি 5 নম্বৰত আছোঁ চাওক কেনেকুৱা ভিউ জলদা কেনেকুৱা লাগি আছে ভাই বহুত ভাল লাগিছে অঁ ইয়াৰ আগতে দেখি আছে কি আছে ইয়াত কি আছে ফ্ৰেণ্ডসকল আপোনালোকে ইতিমধ্যে শুনি আহিলে কিন্তু কোনটো ঠাইত আহিছোঁ এইটো হ'ল গোৱালপাৰা পঞ্চৰত্ন ব্ৰিজৰ ওচৰতে ৰিজৰ্ট হয় নতুন বনাইছে এইটো তো আপোনালোকৰ ইয়াত বহুতে সুবিধা আছে তো আমি মেনেজাৰৰ লগত কিবা কথা পাতিলোঁ ইয়াত মুঠতে 7টা কেবিন আছে তাৰে আমি 5 নম্বৰ কেবিনত বহি আছোঁ আৰু এটা কথা ইয়াত আহোঁতে কোনো চাৰ্জ নালাগে ফ্ৰী চাৰ্জ খাওঁতে পইচা দিব লাগে অকল খোৱাৰ পইচাখিনি দিব লাগে আমি যে ইয়াত বহি আছোঁ মোটামুটি আমাৰ 20 মিনিটমান হ'ল ইয়াত বহি আছোঁ ভিউটো চাই আছোঁ এইটো বহাৰ যিটো সময় আছে এই সময়ত চাৰ্জ নলওঁ ৱাও ফাইনেলি আমাৰ অৰ্ডাৰটো আহিলে যিজনে অৰ্ডাৰ লৈ আহিছে সেইজনে ক'লে কিবা ভিডিঅ' বনাই আছে নেকি মই ক'লোঁ অঁ ভিডিঅ' বনাই আছোঁ তো অৰ্ডাৰটো যেতিয়া আহিলে তেতিয়া আমি বহি থাকি কি লাভ এতিয়া খাই দিওঁ তো আমি খাওঁ ফাইনেলি আমাৰ খাওয়া দাওয়া শেষ কিবা কিবি খালোঁ কেনে লাগিল ভাল লাগিল বহুত ভাল লাগিছে আপোনালোক আহিব আহি কিনে দিওঁ আৰু তো এতিয়া আপোনালোকক ওপৰৰ পৰা তলৰ ভিউখিনি দেখাম কেনেকুৱা দেখাত না জলদা য়েছ তো আমি যাই আছোঁ ক'ত যাই আছোঁ চাই থাকক বিলাক ৰুম ইয়াৰ পৰা আপোনালোকক তলৰ ভিউখিনি দেখাম আহিলোঁ ফাইনেলি আহিলোঁ এইটো ঠাইত জলদা কেনে লাগি আছে জুগৰি থাকে বহুত মজা লাগি আছে তো আপোনালোকক বেক কেমেৰা দি দেখাই আছোঁ কেনেকুৱা ভিউ ইফালে চব দেখাম চাওক ফ্ৰেণ্ডসকল কেনেকুৱা ক্লিন ঠাই এইটো এতিয়া আপোনালোকক ওপৰৰ পৰা মানে ড্ৰোনৰ পৰা অলপ আপোনালোকক দেখাই দিম এই ৰিজৰ্টটো সেইটো দেখাই পাইছোঁ নৰনাৰায়ণ সেইটো তো আপোনালোকক ড্ৰোনৰ পৰা অলপ ৰিজৰ্টটো দেখাই আছোঁ চাওক তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো ইয়ালৈকে আছিল তো আশা কৰোঁ আপোনালোকক ভিডিঅ'টো চাই কিনে ভাল লাগিছে তো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব জবলদা কিবা ক'ব নেকি আজি ঘূৰি কিনে বহুতে ভাল লাগে তো আজি ভিডিঅ'টো ইয়ালৈকে সমাপ্ত বাই বাই